পুনৰ এবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ এছএম ইয়াহিয়া। আজি মই এটা টপিক লৈ আলোচনা কৰিম আৰু এই টপিকটো হৈছে Only I can change my life, no one can do it for me. এটা কথা মনত ৰাখিব যে আপুনি আপোনাৰ জীৱন সলাব পাৰিব, তাৰ বাহিৰে কোনেও নোৱাৰে। হেয়া আজিৰ পৰা মনত ৰাখিব যে মই যোদ্ধা হ'ব লাগিব, মই কষ্ট কৰিব লাগিব, মই হাৰ্ড ৱৰ্ক কৰিব লাগিব, তেতিয়াহে মই সাকসেস হ'ব পাৰিম আৰু নহলে মই কেতিয়াও নোৱাৰিম। এই টপিকৰ ওপৰত মই ক'ব বিচাৰিছো যে কিছুমান মানুহে দেখিব যে বহুত টকা আছে কিন্তু একো কৰিব নোৱাৰে। কিহৰ কাৰণে কৰিব নোৱাৰে? বহুত টকা থকাৰ পিছতো সি সফল অৰ্জন কৰিব নোৱাৰে, কিন্তু কিয়? হোৱাট দ্য ৰিজন? মই ক'ব বিচাৰিছোঁ যে যদি সফল অৰ্জন কৰিব বিচাৰিছে তেনেহ'লে আপুনি নিজেই হাৰ্ড ৱৰ্ক কৰিব লাগিব আৰু নিজেই নিজৰ ওপৰত ভৰসা ৰাখি জীৱন যুদ্ধত আগুৱাই যাব লাগিব, তেতিয়াহে আপুনি সফল অৰ্জন কৰিব পাৰিব। মোৰ ভিডিঅ'ৰ মাধ্যমত মই সদায় কৈ থাকোঁ যে আপুনি এইটো কৰক, এইটো কৰিলে আপুনি সফল হ'ব পাৰিব আৰু এইটো নকৰিব, যদি এইটো কৰে তেনেহ'লে আপুনি সফল অৰ্জন কৰিব নোৱাৰিব। এতিয়া মই আপোনাক কৈ আছোঁ যে আপুনি হাৰ্ড ৱৰ্ক কৰক, আপুনি কেতিয়াও হাৰ নামানিব, নেভাৰ গিভ আপ, হাৰ নাই মাৰনা, জিন্দগী মে কবি হাৰ নাই মাৰনা। মই বাৰে বাৰে আপোনাক কৈ আছোঁ, কিন্তু যদি আপুনি হাৰ মানে তেনেহ'লে আপুনি জানো কেতিয়াও সফল অৰ্জন কৰিব পাৰিব? আপুনি বাৰে বাৰে নিজেই যোদ্ধা হ'ব লাগিব, নিজেই চেষ্টা কৰিব লাগিব, নিজেই হাৰ্ড ৱৰ্ক কৰিব লাগিব, তেতিয়াহে আপুনি নিশ্চয় সফল অৰ্জন কৰিব পাৰিব। এতিয়া হয়তো মই আপোনাক কৈ আছোঁ আপোনাৰ তেজ গৰম হৈ আছে হয়নে, কিন্তু আপুনি সফল অৰ্জন কৰিব পৰা নাই। মোৰ কথাবিলাক শুনি আপুনি হয়তো এতিয়া উৎসাহিত পাই আছে, আপোনাক মই মটিভ কৰাৰ কাৰণে মই ভিডিঅ' বনাই আছোঁ। আপুনি সেই ভিডিঅ'বিলাক দেখি কিনে আপুনি কি মটিভ হৈ আছে, আৰু মোৰ ভিডিঅ' যেতিয়া আপুনি দেখা শেষ কৰিব আপুনি পাহৰি যাব যে মই আপোনাক কি কৈছিলোঁ। মই যে কৈছিলোঁ যে অনলি আই কেন চেঞ্জ মাই লাইফ, no one can do it for me। আপুনি ভালকৈ শুনিলে, কিন্তু আপুনি শুনাৰ পিছতো আপুনি কি এইটো পাহৰি গ'লে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে আপুনি মই কোৱা কথাবোৰ পাহৰি নাযাব আৰু সদায় মনত ৰাখিব যে অনলি আই কেন চেঞ্জ মাই লাইফ, no one can do it for me। মই জানো মোৰ প্ৰতিটো ভিডিঅ' আপোনালোকে দেখে, কিন্তু আপুনি দেখাৰ পিছতো আপুনি কি পাহৰি যায় সেই হেডলাইনবিলাক। মই ক'ব বিচাৰিছোঁ যে যেনেকৈ মই কৈছিলোঁ যে নেভাৰ গিভ আপ, হাৰ নাই মানা, জিন্দগী মে কবি হাৰ নাই মানা, জীৱনত কেতিয়াও হাৰ নামানিব। এইটো আপুনি ভালকৈ শুনিলে, দেখিলে, বুজিলে, কিন্তু আপুনি এইটো কি প্ৰয়োগ কৰা নাই, আপুনি এইটো এপ্লাই কৰা নাই আপোনাৰ জীৱনত। যদি আপুনি এপ্লাইয়ে নকৰে তেনেহ'লে আপুনি কেনেকৈ সফল অৰ্জন কৰিব পাৰিব? সেইকাৰণে মই কৈছোঁ আপুনি কেতিয়াও হাৰ নামানিব। আৰু এটা কথা মই আকৌ এবাৰ মনত পেলাই দিছোঁ যে কেৱল আপুনি আপোনাৰ জীৱন সলাব পাৰিব, তাৰ বাহিৰে কোনেও নোৱাৰে। অনলি আই কেন চেঞ্জ মাই লাইফ, no one can do it for me।